जिसका नाम है आलिया, उसको मिलती है कालिया। ओए हमको देखा Hello guys, welcome to my YouTube channel. A few moments later. Bag ভাঙিব নেকি পা আমি বৰ্তমান আছো গান্ধী মণ্ডপৰ ৰাস্তাত কি কও এই আমাৰ বন্ধু আৰু কেইটামান আগত গৈ আছে আৰু কেইজনমান আছিলে তাৰে দুজনে ঘৰে পলা গান্ধী মণ্ডপ গৈছো ভিডিঅ' বনাব মজা হয় না মজা কিন্তু মাৰ খাই জেগাটো মজা লাগছে ঘৰত যে মাৰ খাব লাগিব গম পালে আহিছে বুলি এজনে মাৰ খোৱা চিন্তা কৰিলে মাৰ খোৱা চিন্তাটো কৰিব লাগিব ন নহ'লেতো নহ'ব সেইটো কথা হয় এটা আছে ঘৰত লগোৱা মানুহ সিমানটো ফটো পালেই হ'ল এই আমাৰ আগত গৈ আছে এইটো আমিও গৈ আছো লগত আৰু এইফালে মই কৰি আছো গান্ধী মণ্ডপ এইটোতো মজা হৈছে ন ফটো কোৱালিটি গৰমো পৰিছে আৰু দেই গৰমটো পৰিবই ন পিছত ভাবো ন এতিয়া কথাটো ভাবি লওঁ আমি দুটাই ক'ত গ'ল ক'ত কি কোনটোত আছিলে কি আছিল মিল গয়া ভাই মানে ঠাণ্ডা ওলাব কাৰণে বটল বেগটো খুচৰি আছে নাই ঠাণ্ডা উলিয়াব নহয় এইটো ঠাণ্ডা নহয় হ'ব দি নাই গৈ আছো গান্ধী মণ্ডপ কি ক'ম এই আমি গৈ আছো গান্ধী মণ্ডপ আৰু অলপ আছে ৰাস্তা এই এটা শুকুৱাই খাই আছে আগত দেখছা শুকুৱাই খাই আছে এই দুটা পাগল এটা বহুত ভাইৰেল মানে কি ইউটিউবত দি দিম পৰহত থৈ দে বেগটোত মোৰ আছে দিয়া আৰু অলপ মোৰ দিব আজি পতকা নাই দে অলপ তই ইয়ে বেছি ৰখ ক'ত লৈ মই বেছি এই 100 কোৱা এইটো এইখিনি পৰশক দি দিবি মই হেৰি কৰি দিম পিছত কিনি দিম মই অলপ খাব দে মোক এগুট খাই এই পৰহনে এক্সট্ৰা পৰশক দিব লাগিব না এইখিনি থৈ দে এইকেইটা ক'ত ৰাখিম নেকি এইকেইটা উঠাই দিছো দে ৰুমতহে যাব এইকেইটা নাইতো এইটো কোন মক্কেলে চেনত এইবিলাক বান্ধিছে A few moments later. ইয়াৰ পৰা আমি বাই বাই দিব লাগিব গাইজ দুখ লাগিছে ইমান কষ্টৰে ৰাতিপুৱাৰ যদি পৰা এটা ভিডিঅ'টো ভালকৈ আহিলো এতিয়া যোৱাৰ টাইমত আৰু কুকুৰ দুটা এই দুটা কুকুৰ ঘৰৰ পৰা আহিলো আজি স্কুল যোৱা দিনৰ পৰা ধৰি ভাবি কিমান দিনৰ পৰা ভাবি আজি আহি পাইছিলো ৰাস্তাও চিনি নাপায় গুগল মেপত চাই আহিলো এতিয়া আহি কি হ'ব আৰু লৈ আহিলো মই গুগল মেপত বোলে A few moments later. ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কিন্তু সাবস্ক্ৰাইব ভুলতো নকৰিব সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব
হেল্ল' লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব হ'লেও যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ সুন্দৰ প্ৰকৃতিৰ এয়া এক চোৱা হেল্ল' হাই বাই বাই সোনকালে বল ঘৰৰ পৰা ফোন কৰি আছে এয়া লাইক এতিয়া ফোন কৰা ষ্টাৰ্ট কৰিছে এয়া প্ৰকৃতি জংঘলে বহুত বেয়া হ'ল আমি দুখত আছোঁ দুখত থাকি এনেকে গান্ধী মণ্ডপ বন্ধ কৰা আছে আমি বহুত দেৰিকৈ বন্ধ কৰা বুলি খোলে পোন্ধৰ খুলিছেতো আমি দেৰিকৈ আহিছোঁ হ'বলা আমাৰ দেৰি হ'ল চাগে সেইকাৰণে আমাৰ নহ'লে বা টিকেট কাটিব নোৱাৰিলোঁ A few moments later. আমাৰ এইটো এজন মহাপুৰুষ পুৰুষজনে ঈগলক চিনি নাপায় ঈগল চৰাইক চিনি নাপায় চিনি পাওঁ দেখা পোৱা নাই বাপেকে বঢ়িয়া বতাহ দি আছে ন ঈগলটোৰ বাপেক নহয় ৰাস্তাটো হেৰি কৰি না মুখবিলাক নেদেখাবি ৰাস্তাটো উঠাই লৈ এতিয়া মোক দি দিব পাৰিব সেইটো কৰি আছোঁ মই এডিট কৰিম ৰাস্তা বয়ে যায় গানটোত বনাই দিবি ভিডিঅ' এডিট কৰা ভাল বয়ে যায় মায়া খানি যায় নাই নাজানা তই গানটো গান চান মই এইবিলাক অসমীয়া গান বেছি নাজানো বয়ে যায় মায়া খানি যায় হয়া মই তোৰ গাৰ্লফ্ৰেণ্ডৰ নাম নয়না বুলি এই তেৰি চবতে হ'ব নয়না নয়না ৰে তাকেতো নয়না বোলা মোৰ একাউণ্ট খুলি কিবা খুলি নহয় মোৰ মাৰ নামত থোৱা আছে ন একাউণ্টবিলাক আজিহে গম পালো এতিয়া মোৰ নামত হ'ব নয়না ফিক্স হৈ গ'ল মোৰ ঐ আবে মানে মই এইটো বুজাব খুজিছো যে গম পাই গ'লো আৰু নয়না নামটো কোন কাৰ হয় তোৰ হাতি উঠি যাব গাড়ীখন একেবাৰে লেভেল হৈছে তোক দেখুৱা নাই ভিডিঅ' কেইটা কিন্তু চাউণ্ডত নাচাবি আকৌ এইটো এটা কুকুৰ দেখিছানে কুকুৰটো